নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF-এ অকলে নিৰ্বাচন কৰিছিল হয় চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJP-ক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই 3-4 দিনৰ ভিতৰতে BJP-ৰ পৰা যেটো 2জন EM হেতু দিয়া হ'ব আৰু BJP-ৰ পৰা এজন ডেপুটি স্পিকাৰ হেতু দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF BJP নহয় AGP-ও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা হেতু আৰু 100% আমি এবসলিউট NDA চৰকাৰ কৰিব আজি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি কোন তিনি গগৈ সাতম অপিল এইটো আফাৰ আসামৰ কথাটো মই একো নকম এইটো গোটে আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো অততে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব তেতিয়া এইটো কথা স্যার 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্নমেন্ট অফ ইন্ডিয়া বা গভৰ্নমেন্ট অফ আসামত আমি NOC দিছে বাস কাইলৈ যেহেতু ক্যাবিনেট বৈঠকত ডিসিশন লব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম ক্যাবিনেট ডিসিশন বহুত ক্যাবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডাত ডিসিশন আহিব ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTC এই যে 2জন মাইকী লোৱাটো এটো বেন কৰিছে বেলেগত কিন্তু BTC বেন কৰা নাই ক্যাবিনেটে ডিসিশন লৈছে এইটো BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে 2জন ল'ব পাৰে বুলি কৈ আছে কি এটো 6 শিডিউল টু এক্সামটেড ডিমা হাছাও কাৰ্বি আলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত 2জন ছাদি কৰিব নোৱাৰিব ওটাইতে অসম গভৰ্নমেন্টে ডিসিশন লৈছে আমি তো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যার এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্নমেন্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এটো ৰং হৈছে বা ৰাইট হৈছে হেতু আপনি কেনেকৈ কম এটো ইমপ্লিমেন্ট হ'বই ডিসিশন আজি পৰা এসেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লিখে এসেম্বলি হ'ব নাকি 4 দিনীয়া যেনক এই এসেম্বলিত ইন্টারিম সরকার চলাবৰ কাৰণে এই এপ্ৰিল লিখে যাতে সরকার চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইন্টারিম বাজেট হেতুৱে আৰু মেজৰ ডিসিশনটো মই খুলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম অততে গভৰ্নমেন্টে ডিসিশন লৈছে আমি ওয়েলকাম কৰিব লাগিব কথা হেতুৱে নমিনেট মেম্বাৰ কেইটা সেই কেদিনতে হ'ব আৰু EM 2জন দিব আৰু স্পিকাৰে এজন দিব 3-4 দিন ভিতৰতে নমিনেটেড MCLA টো হৈ যাব 6 জন যেটো নমিনেটেড মেম্বাৰ কথা হেতুৱে স্যার 26 যেটো নিৰ্বাচনত BTC যিকিখন আসন আছে এইখিনি BJPৰ লগত ভাগ বতৰা হ'ব স্যার আপোনালোকে জানে এলায়েন্স মানে AGP হওক BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে সিটটো শেয়াৰিং হ'বই এটোতো নিয়ম কথা হেতুৱে